বন্ধুসকল, আজি আমি শিকিম ইংলিছত নামবোৰ কেনেকৈ অতি সহজে লিখিব পাৰিব। নামবোৰ ইংলিছত লিখিব হ'লে প্ৰথমে আমি জানিব লাগিব অসমীয়া স্বৰবৰ্ণ, যাক ইংলিছত ভাৱেল বুলি কয়। তাৰপিছত ব্যঞ্জন বৰ্ণ, তাক আমি ইংলিছত কনচনেণ্ট বুলি কওঁ। ঠিক আছে বন্ধুসকল, প্ৰথমে আমি জানিম স্বৰবৰ্ণকেইটা। অ লিখিবলৈ ব্যৱহাৰ কৰিম আমি এ, আটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ডাবল এ বা এ, হৰ্ষইটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আই, দীৰ্ঘইটো লিখিবলৈ ব্যৱহাৰ কৰিম আই বা ডাবল ই, হৰ্ষউটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ইউ, দীৰ্ঘটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ইউ বা ডাবল অ, ৰিটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আৰ আই, এটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ই, ঐটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি অ আই বা এ আই, উটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি অ, ঔটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি অ ইউ বা এ ইউ, অনুস্কাৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এ এন বা এ এম, বিসৰ্গটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এ এইচ। ঠিক আছে বন্ধুসকল, তাৰপিছত শিকিম আমি ব্যঞ্জন বৰ্ণ, যাক ইংলিছত কনচনেণ্ট বুলি কয়। ঠিক আছে বন্ধুসকল, কটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি কে, খটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি কে এইচ, গটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি জি, ঘটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি জি এইচ, ঙটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এন জি, প্ৰথম স্বৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি জি এইচ, দ্বিতীয় স্বৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি জি ডাবল এইচ, বৰ্গীয় স্বৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি জে, ঝটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি জে এইচ, নিয়টো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এন জি, টটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি টি, ধটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি টি এইচ, দটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ডি, ধটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ডি এইচ, মূৰ্ধন্য ণটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এন, তটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি টি, ধটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি টি এইচ, দটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ডি, ধটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ডি এইচ, দন্তীয়া ণটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এন, তটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি টি, ধটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি টি এইচ, দটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ডি, ধটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ডি এইচ, নটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এন, পটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি পি, ফটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি পি এইচ, বটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি বি, ভটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি বি এইচ, মটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এম, ঝটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ৱাই, ৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আৰ, লটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এল, ৱাপটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ডব্লিউ বা ভি, শ্বটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এছ এইচ, শ্বটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এছ এইচ, দন্তীয়া হটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এইচ, হটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এইচ, ক্ষটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি কে এইচ এইচ, ৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আৰ, অন্তুষ্টটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ৱাই। ঠিক আছে, এইকেইটা বন্ধুসকল আমাৰ কনচনেণ্ট, যাক অসমীয়াত ব্যঞ্জন বৰ্ণ বুলি কয়। ঠিক আছে বন্ধুসকল, এতিয়া আমি যিকোনো নাম আমি কেনেকৈ ইংলিছত গঠন কৰিব পাৰোঁ। ঠিক আছে, ইয়াত অসমীয়া কেইটামান নাম আছে, যেনেকুৱা ৰিমঝিম, জোনালী, দীপজ্যোতি, কৌশল, মনীষা, হিমাংশু আৰু প্ৰিয়ংকা, এইকেইটা আমি ইংলিছত গঠন কৰিম। ঠিক আছে বন্ধুসকল, যেতিয়া অসমীয়াত আমি নামবোৰ লিখোঁ, প্ৰথমে লিখিম আমি ঋষিকাৰ, ঋষিকাৰে ৰি, তাৰপিছত লিখিম আমি ম, তাৰপিছত লিখিম আমি আকৌ ঋষিকাৰ, তাৰপিছত লিখিম জ, তাৰপিছত ম লিখিম ৰিমঝিম। যেতিয়া আমি ইংলিছত নামবোৰ গঠন কৰিম, প্ৰথমে আমি লিখিম ৰটো, ৰৰ কাৰণে লিখিম আমি আৰ, এই ৰস্বইকাৰৰ কাৰণে লিখিম আমি আই, মৰ কাৰণে লিখিম আমি এম, জৰ কাৰণে লিখিম আমি জে, এইটো জকাৰ কাৰণে লিখিম আমি এইচ, মৰ কাৰণে ৰস্বইকাৰৰ কাৰণে লিখিম আমি আই, মৰ কাৰণে লিখিম আমি এম, ৰিমঝিম। বন্ধুসকল, ঠিক সেইদৰে আমি জোনালীটো লিখিম, প্ৰথমে আমি বৰ্গীয় জৰ কাৰণে লিখিম আমি জে, এই উকাৰৰ কাৰণে লিখিম আমি অ, নৰ কাৰণে লিখিম আমি এন, আকাৰৰ কাৰণে লিখিম আমি এ, লৰ কাৰণে লিখিম আমি এল, আৰু দীৰ্ঘইকাৰৰ কাৰণে লিখিম আমি আই, জোনালী। পিছত আমি লিখিম দীপজ্যোতি, দৰ কাৰণে লিখিম আমি ডি, দীৰ্ঘইকাৰৰ কাৰণে লিখিম আমি আই, পৰ কাৰণে লিখিম আমি পি, বৰ্গীয় জৰ কাৰণে লিখিম আমি জে, আৰু এই জকাৰৰ কাৰণে লিখিম আমি ৱাই, ঔকাৰৰ কাৰণে লিখিম আমি অ, তৰ কাৰণে লিখিম আমি টি, আৰু ঋষিকাৰৰ কাৰণে লিখিম আমি আই, দীপজ্যোতি। ঠিক আছে বন্ধুসকল, ঠিক সেইদৰে আমি কৌশলটো লিখিম, কৰ কাৰণে লিখিম আমি কে, হৰ্ষউকাৰ কাৰণে লিখিম আমি ইউ, তাৰ স্বৰটোৰ কাৰণে লিখিম আমি এছ এইচ, আৰু বন্ধুসকল তাৰপিছত কোনো ইয়াত আকাৰ ঐকাৰ নাই, তাৰ কাৰণে আমি ইয়াত লিখিম এ,
লৰ কাৰণে লিখিম আমি এল কৌশল। চ' বন্ধুসকল আমি মনীষাটো লিখিম, মৰ কাৰণে লিখিম আমি এম, আৰু মনীষাটো স্পেলিং কৰোঁতে আমাৰ বুলি এটা আহি আছে, মনীষা মনীষা। তাৰপিছত নৰ কাৰণে লিখিম আমি এন, হৰ্ষৰ কাৰণে লিখিম আমি আই, স্বৰ কাৰণে লিখিম আমি এছ এইচ, আৰু আকাৰ কাৰণে লিখিম আমি এ মনীষা। হিমাংশুটো লিখিম, হৰ কাৰণে লিখিম আমি এইচ, হৰ্ষৰ কাৰণে লিখিম আমি আই, মৰ কাৰণে লিখিম আমি এম, আকাৰটোৰ কাৰণে লিখিম আমি এ, অনুস্কাৰটোৰ কাৰণে লিখিম আমি এন জি, আৰু এইটোৰ কাৰণে লিখিম আমি এছ এইচ ইউ হিমাংশু। ঠিক সেইদৰে প্ৰিয়ংকাটো লিখিম, প্ৰথমে আমি লিখিম পটোৰ কাৰণে লিখিম আমি পি, এই ৰেখাৰ কাৰণে লিখিম আমি আৰ, হৰ্ষৰ কাৰণে লিখিম আমি আই, অন্তুষ্টৰ কাৰণে লিখিম আমি ৱাই, অনুস্কাৰৰ কাৰণে লিখিম আমি এ এন, কৰ কাৰণে লিখিম আমি কে, আকাৰৰ কাৰণে লিখিম আমি এ প্ৰিয়ংকা। ঠিক আছে বন্ধুসকল, সেইদৰে যিকোনো অসমীয়া নাম এটা আপুনি ইংলিছত লিখিব পাৰিব। ঠিক আছে বন্ধুসকল, ইংলিছত লিখিব হ'লে প্ৰথমে আপোনালোক জানিব লাগিব স্বৰবৰ্ণকেইটা, তাৰপিছত ব্যঞ্জন বৰ্ণ। ঠিক আছে বন্ধুসকল, লিখিবলৈ ব্যৱহাৰ কৰিম আমি এ, আটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ডবল এ, আৰু আকাৰটো লিখিবলৈ কাৰণে আমি ডাবল এ বা ছিংগুল এ ব্যৱহাৰ কৰিম। হৰ্ষটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আই, আৰু দীৰ্ঘইকাৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আই। যেনেকৈ বন্ধুসকল ইয়াতে আছে ৰৰ কাৰণে লিখিছোঁ আমি আৰ, আৰু হৰ্ষকাৰ কাৰণে লিখিছোঁ আমি আইটো। বন্ধুসকল এই আইটো ইয়াতে লিখিছোঁ আমি। ঠিক আছে বন্ধুসকল, ঠিক সেইদৰে আপুনি যিকোনো অসমীয়া বাক্য এটা ইংলিছত লিখিব পাৰিব। যেনেকুৱা বন্ধুসকল আৰু এটা চাই লোৱা, বৰ কাৰণে লিখিছোঁ আমি কে, আৰু ঔকাৰৰ কাৰণে বন্ধুসকল ইয়াত ঔকাৰৰ কাৰণে চাই লোৱা, ইয়াত কি লিখা আছে, ঔকাৰৰ কাৰণে লিখিছোঁ আমি ইউ, তেনেহ'লে পিছত আমি ঔকাৰৰ কাৰণে ইয়াত ইউ লিখিছোঁ। স্বৰ কাৰণে বন্ধুসকল ইয়াত চাই লোৱা, স্বৰ কাৰণে লিখা আছে এছ এইচ, আমি ইয়াত এছ এইচ লিখিছোঁ। ঠিক আছে বন্ধুসকল, ইয়াত কোনো আকাৰ ঐকাৰ নাই, তাৰ কাৰণে লিখিছোঁ আমি এ, লৰ কাৰণে লিখিছোঁ আমি এল কৌশল। ঠিক আছে বন্ধুসকল, ঠিক সেইদৰে যিকোনো অসমীয়া নাম এটা ইংলিছত আপুনি গঠন কৰিব পাৰিব।